প্ৰথম প্ৰশ্নটো হ'ল কোন চনত মল্লদেৱে নাৰায়ণ উপাধি লাভ কৰে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব খ 1540 চনত। 1540 চনত মল্লদেৱে নাৰায়ণ উপাধি লাভ কৰে। প্ৰশ্নটো হ'ল হস্তি বিদ্যাৰ্ণৱ কিতাপখন কোনজন আহোম শাসকৰ অধীনত লিখা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ শিৱসিংহ। স্বৰ্গদেউ শিৱসিংহৰ শাসকৰ অধীনত হস্তি বিদ্যাৰ্ণৱ কিতাপখন লিখি লোৱা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কোনে আহোম ৰাজ্যত পাইক প্ৰণালী ডিজাইন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক মোমাই তামুলী বৰবৰুৱা। মোমাই তামুলী বৰবৰুৱাই আহোম ৰাজ্যত পাইক প্ৰণালী ডিজাইন কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ বীৰপাল। ৰজা বীৰপাল আছিল চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক। প্ৰশ্নটো হ'ল সতী সাধনী কোন বংশৰ ৰাণী আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ চুতীয়া ৰাজ্যৰ। সতী সাধনী চুতীয়া ৰাজ্যৰ ৰাণী আছিল। পিছৰ প্ৰশ্নটো হ'ল অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। আহোম শাসনকালত ব্যৱহৃত মুদ্ৰাসমূহ কি নামেৰে জনাজাত আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ টাক্কা। টাক্কা নামেৰে জনাজাত আছিল। পিছৰ প্ৰশ্নটো হ'ল কোন ৰাজবংশৰ মুদ্ৰাসমূহ নাৰায়ণী নামেৰে জনাজাত আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ কোচ। কোচ ৰাজবংশৰ মুদ্ৰাসমূহক নাৰায়ণী নামেৰে জনাজাত আছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল তুংখুঙীয়া বুৰঞ্জী কাৰ দ্বাৰা লিখা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ শ্ৰীনাথ দুৱৰা বৰবৰুৱা। শ্ৰীনাথ দুৱৰা বৰবৰুৱাৰ দ্বাৰা তুংখুঙীয়া বুৰঞ্জী লিখা হৈছিল। পিছৰ প্ৰশ্নটো হ'ল লাচিত বৰফুকনৰ জ্যোতিষীজনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ অচ্যুতানন্দ দলৈ। অচ্যুতানন্দ দলৈ আছিল লাচিত বৰফুকনৰ জ্যোতিষী। পিছৰ প্ৰশ্নটো হ'ল মাধৱ কন্দলী কোন ৰজাৰ পৃষ্ঠপোষক আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক মহামাণিক্য। মাধৱ কন্দলী আছিল ৰজা মহামাণিক্যৰ পৃষ্ঠপোষক। পিছৰ প্ৰশ্নটো হ'ল মুদ্ৰা প্ৰৱৰ্তন কৰা প্ৰথম আহোম ৰজাজন কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ জয়ধ্বজ সিংহ। স্বৰ্গদেউ জয়ধ্বজ সিংহই প্ৰথম মুদ্ৰা প্ৰৱৰ্তন কৰিছিল। পিছৰ প্ৰশ্নটো হ'ল নৰনাৰায়ণৰ ৰাজত্বকালত নিৰ্মাণ কৰা গোহাঁইকমল আলি কোচবিহাৰৰ পৰা কলৈ সংযুক্ত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ উত্তৰ লখিমপুৰ। প্ৰশ্নটো হ'ল কোন চনত চিলাৰায়ে আহোম ৰাজধানী গড়গাঁও দখল কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ 1563 চনত। 1563 চনত চিলাৰায়ে আহোম ৰাজধানী গড়গাঁও দখল কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল প্ৰাচীন চহৰ বেংমৰা বৰ্তমান কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ তিনিচুকীয়া। তিনিচুকীয়া জিলাৰ প্ৰাচীন নাম আছিল বেংমৰা। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল অসমত আহোম ৰাজবংশৰ শেষৰজন ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহই আছিল অসমত আহোম ৰাজবংশৰ শেষৰজন ৰজা।